हेलो गाइस आज डेली फूड दुपरिया थालीखনত আছে মোৰ ইন্ডিয়ান থালি হয় থালীখনত আছে এয়া বগা ভাত ধনিয়া পদিনাৰ চাটনি আৰু এটা ডিম আৰু এয়া হল কঠালৰ মুচি মানে কঠালৰ আলু দি মছলা হয় ডালনা মানে এয়া হল ৰঙালাও আৰু মৰিচা শাকৰ এখন তৰকাৰী হয় এয়া নেমু পানী এয়া পিয়াজ এয়া নিমখ জলকীয়া আৰু এয়া কৰ্দৈ আচাৰ এয়া বইল তিতা কেৰেলা পিটিকা এয়া সালাড এয়া হল মুগু আৰু ৰহৰ দালি এখন আপোনালোকৰ মোৰ এই ইন্ডিয়ান থালি ডেলি ফুড ইন্ডিয়ান থালিখন যদি আজি ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰি দিব কিন্তু থালিখন অহাৰ লগে লগে আপোনালোকে প্লিজ ওপৰলৈ ঠেলি নিদিব সাবস্ক্ৰাইব নহলে লাইক হলেও কৰি দিব প্লিজ আৰু যদি থালিখন খোৱাৰ পিছত আপোনালোকৰ প্ৰবলেম হয় হেকাৰণে গেছৰ প্ৰবলেম হলে নেমু পানীটো হেকাৰণে লগতে দিছো নেমু পানী খালে আপোনালোকৰ মানে ডায়েট কন্ট্ৰোল হ'ব বাই বাই আজিলৈ আহো আকৌ নেক্সট ভিডিঅ'ত লগ পাম